জষ্টটো অলপ কমি আছে কিহৰ বাবে মছলাত দালি এতিয়া মোক ঠগালি এতিয়া মোক হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে পুনৰ এটা নতুন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ আহি গ'লোঁ আজি পুৰা জজত আছোঁ আজি আপোনালোকৰ হয়তো থাম্বনেইল আৰু টাইটেল চাই চাগে গমেই পাইছে আজি ক'ত গৈছোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈ কণ্টিনিউ কৰি থাকক যিসকলে বেছিভাগ ইস্কছক ভাল পায় মানে বুঢ়া ইস্কছ সেইসকলে ভিডিঅ'টো শেষলৈ কণ্টিনিউ কৰক বুঢ়া ইস্কছৰ ঘৰ ক'ত আপোনালোকে সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো শেষলৈ কণ্টিনিউ কৰিব বুলি আশা ৰাখিল আপোনালোকে চাই লওক পুৰা সূৰ্যটো পুৰা বেয়াকৈ লাগি আহিছে একদম পুৰা বহুত বেছি ৰ'দ দি আছে এইখিনি জেগাত ৰ'দ দিলেও উপায় নাই আমি কাৰণ সৰুৰ পৰাই কাউৰীৰ দৰে হোৱাইট বাকী এইফালে আমাৰ ফায়াৰ আছে আজি বুঢ়া ইস্কছ আহিছে বুঢ়া ইস্কছ বাকী আমি তিনিও মিলি কেনে গৈ আছোঁ দিয়ক চাই দিয়ক বলক তেন্তে আজি আমাৰ যাত্ৰা আমি আৰম্ভ কৰোঁ আমি বৰ্তমান আছোঁ খোকা হৈ এইফালে দাগাপাৰা দি এনেকুৱাকৈ গৈ আছোঁ আপোনালোকক অকণমান এড্ৰেছটো দিবলৈ চেষ্টা কৰিম এতিয়া আমি আহি পাই গ'লোঁ গোৱালপাৰা চক গোৱালপাৰা চকৰ পৰাই আপোনালোকে লেফ্ট ছাইডে যাব লেফ্ট ছাইড আগত কুমৰিকাটা চকটো আমি এৰি থৈলোঁ চ' সেইটো শ্বটটো লোৱা নহ'ল বাকী আপোনালোকে ইফালে লেফ্ট ছাইডেদি সোমাব গোৱালপাৰা চকটোত বলক বলক চ' আমি আহি বেলচৰ মন্দিৰ পাই গ'লোঁ আপোনালোকে পিছফালে দেখা পাইছে বেলচৰ মন্দিৰ চ' আমি ইয়াত অকণমান ৰখিবলৈ দিছে মানে আমাক চ' ইস্কছ ভাইয়ালৈকে আহি আছে আপোনালোকে অপেক্ষা কৰক চ' আমি এতিয়া ৰখি আছোঁ বৰ্তমান আহি পাৱাই নাই চ' আমি ইয়াতে বেলচৰ মন্দিৰৰ কাষতে ৰখি আছোঁ তাতে বোলে বহুত ডাঙৰ পূজা হয় বোলে চ' এতিয়া চাব নাপালোঁ গুৱাহাটীতে চাইছোঁ আপোনালোকেতো গমেই হৈছে চ' নেক্সট টাইম ইয়াত চাবলৈ চেষ্টা কৰিম এতিয়া আহি আছে আমাৰ মৰমৰ জনপ্ৰিয় ইউটিউবাৰ ইস্কছ ভাই আহি আছে কিন্তু আমি ৰখি আছোঁ চাই দিয়ক ভিডিঅ'টো কিন্তু লগ পোৱা নাই বৰ্তমান কিন্তু লগ পোৱাই নাই পাৱাই নাই চাই দিয়ক পাওঁ আমি নিশ্চয় যিহেতু আমি ফোন কৰি আছোঁ আজি আহিব চ' আমি ৰখি মানে সন্ধিয়া হৈ গ'ল চ' আমাৰ ইস্কছ ভাই এতিয়া আহি গ'ল চ' ইস্কছ ভাই ইয়াত বহি আছে ভাই কি খবৰ ভাল তোমাৰ ভাল মই ভালে আছোঁ চ' বহুত দিনৰ পৰা আশা আছিল ভাই বহুত দিনৰ পৰা আশা এটা আছিল মানে ইস্কছ ভাইক লগ কৰিম বুলি চ' আজি ফাইনেলি লগ পালোঁ মনটো বহুত বেছি ভাল লাগছে আজি বাকী কেনে ডাইলগ চাইলগ নতুনকৈ নতুন ডাইলগ নহয় পুৰণি বিছনাত পৰি আছোঁ তো পুৰণি ডাইলগে ক'ব লাগিব গুৱাহাটী ট্ৰাফিক জাম বতৰত খাবা আম তই ভাল নাপালি কি হ'ল জপনি আজি জষ্টটো অলপ কমি আছে কিহৰ বাবে চ' আমাৰ ইস্কছ ভাই জ্বৰ হৈছে সেইকাৰণে আজি জষ্টটো আপোনালোকে কম দেখা পাইছে বাকী আমাৰ ইস্কছ ভাই নতুন ডাইলগ বৰ্তমান হেৰি কৰা নাই চ' আগত ডাইলগ এটা কৈ দিলে বাকী ইউটিউব জাৰ্ণি কেতিয়া আৰম্ভ কৰিছিলে তুমি ইউটিউব জাৰ্ণি মই এতিয়া 1 বছৰ হৈয়ে গ'ল নে 1 বছৰ হ'ব মই গম পোৱা নাই কিন্তু মোবাইলটো মই এখনিমান পৰতে লৈছিলোঁ আৰু হৈ যোৱা নাই দিয়ক আৰু ভাই 2 মাহমান আছে 1 বছৰ বাকী কোনটো ডাইলগত বেছি ফেমাছ হৈছিল সেইটো নাজানো আৰু ৰাইজে যোনটো ভাল পায় সেইটোৱে ছাপৰ্ট কৰিব গোটেইকেইটা ডাইলগে ভাল লাগিছিল মানে কোনটো ডাইলগত বেছি ফেমাছ হৈ গৈছে বেছি মোৰ এটা সৰুতে ফেমাছ ডাইলগ আছে তাই মোক কৈছিল যে মোতকৈ ভাল ছোৱালী পাবা পাইছোঁ মা কচম পাইছোঁ কাতি মাহত 13 দিন যায় কুকুৰে পাতি গলাক চাই ভালখিনি দেহাত লাগিব বেয়াখিনি পেচাৰ দিলে গুচি যাবা হিৰৰ হ'লে হৈ গ'লা হৈ টিঙৰ হ'লে মামৰে খালা হৈ জয় সদায় পিতাক চিন্তে হৰিবিলাক আমাৰ ইস্কছ ভাই বঢ়িয়াকৈ ডাইলগ চাইলগ ক'লে মানে আৰু ভাই কেমেৰাৰ ফেচিলিটি সন্ধিয়া হৈ গ'ল না তো ভাইক আমাৰ দাদাক ছাপোৰ্ট কৰিব আৰু মৰম দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি ল'ব যোনে যোনে কৰা নাই ভাল ভিডিঅ' দি থাকিব আপোনালোকৰ এদিন যাম তেওঁলোকৰ এটাকে যামেই তেখেতে আমাৰ ঘৰতো যাব লাগিব একদিন চুলি কাটিম ফ্ৰীত কাটিম চুলি কিন্তু ফ্ৰীত কাটি দিব লাগিব পুৰা হেয়াৰ কাটিং যাতে পাঁচটামান পৰে নিশ্চয় যাম আৰু আকালৈকে ভিডিঅ' বনাম ব্লগ বনাম আমাক হৈছে নেক্সট ভিডিঅ'ত আপোনালোকে চাই দিব The next day ফ্ৰেণ্ডছ আজি হৈছে নেক্সট ডে যোৱাকালি মানে ভিডিঅ'টো কমপ্লিট কৰা নহ'ল চ' তাত বহুত বেছি ৰাতি হৈ গৈছিল আমি ঘৰক আহিলোঁ সেইকাৰণে তাতে শেষ কৰা নহ'ল ইস্কছ আহাত অলপমান দেৰি হৈ গ'ল বহুত টাইম ৰখিলোঁ তাতে মানে ইস্কছৰ ঘৰটো ক'ত আপোনালোকে হয়তো গম পোৱা নাই মই ফাৰ্ষ্টত আৰম্ভণিতে কৈছিলোঁ যে ইস্কছৰ ঘৰটো ক'ত এড্ৰেছটো দিবলৈ আপোনালোকক চেষ্টা কৰিম মানে বেলচৰত যোনটো মন্দিৰ আছে মন্দিৰটোৰ পৰা আপোনালোকে লেফ্ট ছাইড যাব লেফ্ট ছাইডৰ পৰা ইন চাইডে থানাখন আছে থানাখন নাপাওঁতে ৰাইট ছাইডে এটা ব্লক ইটাৰ ৰাস্তা আছে চ' সেইফালেদি গ'লে আপোনালোকে পাই যাব ইস্কছৰ ঘৰ বাকী মই এতিয়া ৰাস্তাত আছোঁ এতিয়া বৰ্তমান 10টামান বাজিল
চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব বঢ়িয়াকৈ বাহত তলত আছোঁ এতিয়া